दिनै तामुलपुरनि कसुबारियाव 61थि बर' थुनलाइ आफादनि बोसोरारि जथुम्मानि गाहाय खुन्थियाखौ गायसनो। खान्थि बायदियै गाहाय खुन्थियाखौ गायसननानै होयो आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारि बिथाङा। गाहाय खुन्थिया गायसननाय हाबाफारियाव नुजाथियो बर' थुनलाइ आफादनि आफादगिरि तरेन बर'नि अनगायैबो बिटिसिनि माखासे इएम एमसिएलए बर' थुनलाइ आफादनि बिबानगिरिफोर, बराय आफादनि बिबानगिरि आरो जायगानि सुबुंफोरा। मख'जाथावदि 61थि बर' थुनलाइ आफादनि तामुलपुर जथुम्मानि 29 एप्रिलनि गेवलां मेलाव नुजाथिफैगोन मानगोनां भारतनि हादरगिरि रामनाथ कविन्द बिथाङा। लाइखुटा स्थापन करा हल आजिर পৰা बर' সাহিত্য সভাৰ অধিৱেশনৰ মানে যিবোৰ ষ্টেজ পেণ্ডেলকে আৰম্ভ কৰি বিভিন্ন ধৰণৰ ইয়াত মানে থকা মেলা আৰু এক্সিবিশ্যন এইবিলাকৰ যি কৰণীয় কাম সেইটো আজিৰ পৰা আৰম্ভ হ'ব। আৰু এইবাৰ তামুলপুৰৰ বৰ সাহিত্য সভা মানে বেছিকৈ গুৰুত্বপূৰ্ণ হৈছে, কাৰণ ভাৰতৰ ৰাষ্ট্ৰপতি ডাঙৰীয়া ইয়াত আহিব ৰামনাথ কোবিন্দজী। গতিকে সেই হিচাপে যিমান আগে পিছে বৰ সাহিত্য সভাত মানুহে আগভাগ লৈছিলে, এইবাৰ বেছিকৈ আগভাগ লোৱাৰ কাৰণে মানে ইচ্ছা হ'ব আৰু সেই হিচাপে ইয়াৰ মানে মানুহৰ সমাগম বহুত বাঢ়ি যাব। গতিকে সেই হিচাপে যাতে কোনো মানুহে ইয়াত অসুবিধা নাপায়, ইয়াৰ কাৰণে গোটেই সুব্যৱস্থা কৰিব লাগিব। আনফালেদি এইটো এটা বাৰিষাৰ দিনৰ কনফাৰেঞ্চ হৈ গ'ল, এপ্ৰিলৰ লাষ্ট। গতিকে কেতিয়াবা ধুমুহা, কেতিয়াবা বৰষুণ এইবোৰো সমস্যা থাকে, সেইটো যাতে ক্ষতি কৰিব নোৱাৰে, অসুবিধা হ'ব নোৱাৰে, তাৰ কাৰণে মানে কি কয় যতপৰ চেষ্টা কৰা হৈছে। আৰু আমাৰ অঞ্চলৰ গোটেই ৰাইজক আমি আপিল জনাইছোঁ যে যিকোনো মুহূৰ্তৰ কাৰণে ৰেডি হৈ থাকিব লাগে। বৰষুণ ধুমুহা কিবা কাৰণত বৰ সাহিত্য সভা চাবলৈ অহা মানুহখিনিৰ যদি কিবা অসুবিধা হয়, যাৰ ঘৰতে নাযাওক তাত যাতে আমি তেওঁলোকক আশ্ৰয় দিব পাৰোঁ, স্থান দিব পাৰোঁ, সেইটো সকলোৱে মানে গাঁও আৰু পৰিয়ালবিলাকেও মানে সেইটোৰ কাৰণে ৰেডি হৈ থাকিব লাগে। গতিকে ভাগ্যৱান বুলি ক'ব লাগিব তামুলপুৰবাসী ৰাইজ। আৰু প্ৰথমবাৰৰ কাৰণে ৰাষ্ট্ৰপতি আমাৰ বিটিআৰ অঞ্চলত আহি আছে, তাকো সাহিত্য সভাত আহি আছে আৰু আমাৰ তামুলপুৰৰ অঞ্চলত আহি আছে। আমি সঁচাকৈ সকলোৱে ভাগ্যৱান। তাৰে ময়ো গুৰু দায়িত্ব এটা পালোঁ। মোক দায়িত্বটো আগতে দিয়া হৈছে, যিহেতু তেতিয়া ৰাষ্ট্ৰপতি অহাৰ কথা নাছিলে। তো যিয়ে নহওক এইটো আমাৰ ভাগ্য বুলিয়ে ক'ব লাগিব। আৰু ধুনীয়াকৈ যিখিনি স্থান আমি এতিয়া বাছনি কৰিলোঁ, স্থানটো খুব ধুনীয়া। আজি মাননীয় অসমৰ অধ্যক্ষ বিধানসভাৰ তেখেতৰ হাতেৰে আজি আমাৰ লাইখুটা স্থাপন অনুষ্ঠানটো পালন কৰা হ'ল। তো আমি আশাবাদী খুব ধুনীয়াকৈ আমাৰ এই অঞ্চলত এই সাহিত্য সভাটো আমি উদযাপন কৰিব পাৰিম আৰু বহুত ৰাইজৰ সমাগম হ'ব বুলি আমি আশা কৰোঁ। तामुलपुरनिफ्राय दीपक कुमार पाठकनि रिपर्ट, समनि रादाब।